নমস্কাৰ, আপোনালোকক পুনৰবাৰ নগাঁও চুইটি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 3:30 হৈছে, অলপমান বজাৰ আছে, বজাৰ কৰিবলৈ যাওঁ। আপোনালোকক সকলোবোৰ দেখাই যাম। আজি মই কাৰ লগত গ'লোঁ, কি কিনিলোঁ। তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমাৰ গুণগুণে মই বজাৰলৈ আহিছোঁ। এই আইটেক চিঞৰি আছে। দুইজনীয়ে বজাৰ কৰিবলৈ ওলাইছোঁ। মুনু এজনী চোৱা, কোনে চোৱা, টাটা দি দিয়া, টাটা দি দিয়া। গুণগুণে মই আহি আছোঁ খোজকাঢ়ি। ক'ত যাওঁ আপোনালোকক দেখাই যাওঁ। যাবা যাবা। কোনটো লাগিব ধুনু, কোনটো লাগিব? এয়া তোমাৰ কাপোৰ নহয় নহয়, তোমাৰ কাপোৰ এইফালে আহা। এয়া তোমাৰ কাপোৰ নহয়, এয়া তোমাৰ কাপোৰ নহয়, সেয়াও নহয় তোমাৰ কাপোৰ, সেয়া ভণ্টি কাপোৰহে, সেয়া তোমাৰ কাপোৰ নহয় নহয়। আমাৰ দেখাই দিম হা তোমাৰ কাপোৰ ক'ত। ধুনু পূৰা ব্যস্ত হৈ আছে কাপোৰ চোৱাত। সি চব ছোৱালী কাপোৰবোৰহে পায়, ল'ৰা কাপোৰ নাপায়। হা, মই নগাঁৱত থকা বিশাললৈ আহিছোঁ। তাতে ভাবিলোঁ ভতিজাৰ কাৰণে অলপ কাপোৰ লৈ যাওঁ। অঁ 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 গুণে পুৰা জিন্স চাইছে আহি পেলাই। কাৰ্গো জিন্স। ধুনু কোনটো লাগিব? তুমি দাম চাব পাৰিবা জানো? পুৰা চেণ্ডেল পাই বস্তু। কি কৰিছা এইবিলাক উলিয়াই উলিয়াই? চেণ্ডেলটো তই এই কাগজখন পিন্ধাই চোৱাচোন। পিন্ধাবলৈ দিব। মই একো নিকিনো বুলি ভাবিছোঁ, যিহেতু আমাৰ গুণগুণৰ কাপোৰ কিনিব গৈছিলোঁ। তাকে মই এই পানী বটলটো ল'লোঁ, অফাৰত পালোঁ কাৰণে লৈ ল'লোঁ। ধুনীয়া বস্তুটো। আৰু ল'লোঁ এযোৰ ছানগ্লাছ, দাম বেছি নহয় বাৰু, 100 টকা। সেয়াই আৰু কি হবা এখন সব পাব বইলা নি পেলাই। হাই, এতিয়া পিছদিনাখন ৰাতিপুৱা হ'ল। কালি ৰাতি ভিডিঅ'টো আৰু কৰিবলৈ মন নগ'লে, যিহেতু দিনটো বহুত ভাগৰ লাগিলে গুণগুণৰ লগত দৌৰি দৌৰি। আৰু তাৰপিছত সন্ধিয়া প্ৰায় 8টা 9:30 মানত মামাহঁতৰ ঘৰলৈ গ'লোঁ ভাত খাবলৈ। তাৰপিছত আকৌ এপাক আমি চাৰিটা দেও, বোৱাৰী, আমি, হাজবেণ্ড, গুণগুণ, মই এপাক ওলাই গ'লোঁ। ঘৰৰ পৰা 11টা 11:30 মান বাজিলে। তেতিয়া আৰু ভিডিঅ' কৰিব মন নগ'লে, বহুত ভাগৰ লাগিলে, শুই থাকিলোঁ। এতিয়া ভিডিঅ'টো সামৰিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপুনি যদি মোৰ চেনেল নতুন তেনেহ'লে মোৰ অলটো টিপি পেলাই ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে নতুন ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই।